জলিনীৰ সমুদ্ৰসকল এই মুহূৰ্তত জনাও এটা ব্ৰেকিং নিউজ। কৰোনা আতংক চলি থকাৰ সময়ত বনৰাজৰ মুক্ত বিচৰণ এয়া আমি দেখাবলৈ সক্ষম হৈছোঁ। গুৱাহাটী মহানগৰীৰ চিচি কেমেৰাত বন্দী হোৱা গুৱাহাটী শান্তিপুৰৰ কিছু দৃশ্য আমি পুনৰবাৰ কৈছোঁ। গুৱাহাটী মহানগৰীৰ বনৰজাৰ মুক্ত বিচৰণ আমি আমাৰ সতীৰ্থ আৰৱৰ লগত কথা পাতিবলৈ আমি যত্ন কৰিম আৰু বৰ্তমান সেই জেগাত উপস্থিত আছে। হয় আৰৱ। হয়, বৰ্তমান মই এই ঠাইতে উপস্থিত আছোঁ আৰু ইয়াৰে সমূহ ৰাইজৰ লগত মই কথা পাতিছিলোঁ। এই নাহৰফুটুকী বাটটো প্ৰায়ে খাদ্যৰ সন্ধানত তললৈ নামি আহে। বৰ্তমান কোনো ৰাইজৰ এতিয়া খা ক্ষতি হোৱা নাই, কাকো আক্ৰমণ কৰা নাই। হয় আৰৱ, আপুনি স্থানীয় লোকৰ লগত কোনো ধৰণৰ তেনেকুৱা কথা পাতিবলৈ সক্ষম হৈছে নেকি যে আগে পিছেও তেনেকুৱা ধৰণৰ বনৰজা পাহাৰৰ পৰা নামি আহে বা খন জংঘলৰ পৰা নামি আহে বা ক্ষয় ক্ষতি কৰিছে আগে পিছেও, আপুনি তেনেকুৱা কথা পাতিছিল নেকি? হয় হয়, মই সক্ষম হৈছোঁ স্থানীয় বাসিন্দাৰ লগত কথা পাতিবলৈ। হয় হয়, আমি বাঘ এনেকৈ শুনি থাকোঁ, মাতো শুনো ইয়াতে। ৰাতি ধৰি লওক কেতিয়াবা 12টা বজাত, কেতিয়াবা 1টা বজাত মানে বাঘে এনেকৈ অলৰেডি ৰাস্তাতে খোজকাঢ়ি যায়গৈ। কিন্তু যেতিয়া আমি CCTV ফুটেজ দেখা পালোঁ তেতিয়া বস্তুটো কনফাৰ্ম হ'লোঁ। আৰু তাৰ উপৰি মাজতে আপোনাৰ এনেকৈ ফৰেষ্টৰ মানুহ আহিছিলে, কেছ তাতে বহাইছিলে, কিন্তু বাঘটো ধৰিব নোৱাৰিলে। হয়, কথাখিনি জনোৱাৰ বাবে ধন্যবাদ থাকিলে। জলিনীৰ সমূহ দৰ্শক আমি জনাই আছোঁ গুৱাহাটী মহানগৰীত বৰ্তমান মুক্ত বিচৰণ বনৰাজৰ।